हेलो फ्रेंड्स मैं मौसुमी आज आपनलोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিও লৈ আজি ভিডিওটো এটা ৰিকুৱেষ্টেড ভিডিও হয় আৰু আজি ভিডিওটোত মই আপোনালোকক আৰ্ম হোলৰ এটা সমস্যাৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে ভালকৈ চাব আজি ভিডিওটোত মই আপোনালোকক আৰ্ম হোলৰ জোখটো কি হিচাপত লোৱা হয় এই বিষয়ে মোৰ তাত কোৱেশ্চন কৰিছিল এজনে গতিকে সেই কাৰণে আজি মই ভিডিওটো বনালো গতিকে আপোনালোকে যদি জানিব বিচাৰিছে ভিডিওটো শেষলৈকে ভালকৈ চাব আৰু ভিডিওটো চাই ভাল লাগিলে লাইক আৰু কমেন্টস নিশ্চয় কৰি দিব সো फ्रेंड्स ইয়াতে মই এটা ব্লাউজ লৈছো আপোনালোকে দেখিছে এটা এই ব্লাউজতে আৰ্ম হোলৰ জোখটো কি হিচাপত লোৱা হেতু মই দেখাম গতিকে আহকচোন আমি ভিডিওটোলৈ আগবাঢ়ি যাওঁ এটা চাওক फ्रेंड्स এই যেটো দেখিছে এটো অলৰেডি সিলাই কৰা হৈ গৈছে এই ব্লাউজটো এটা এই ব্লাউজটোতে মই আৰ্ম হোলৰ জোখটো কি হিচাপত লোৱা হেতু মই দেখাব বিচাৰিছো আৰু মোক জুনে ৰিকুৱেষ্ট কৰিছিলে তেওঁ ব্লাউজৰ ওপৰতে কথাটো সুধিছিলে যে আৰ্ম হোলৰ জোখটো কি হিচাপত লোৱা হয় বুলি সেই কাৰণে আজি মই এই ভিডিওটো আপোনালোকৰ মাজত মই লৈ আহিছো গতিকে মই ব্লাউজ এখন লৈ মই আপোনালোকক দেখুৱাইছো গতিকে আপোনালোকে আৰ্ম হোলৰ বিষয়টো ভালকৈ বুজি ল'ব ইয়াতে চাও এই যেটো অংশটো দেখিছে আপোনালোকে মই যেটো দেখুৱালো এতিয়া এইটোৱে হৈছে আৰ্ম হোল বুলি কোৱা হয় গতিকে এই যেটো দেখিছে আপোনালোকে এই অংশখিনি এইখিনি আমাৰ যেটো কাখলতি হাতৰ কাখলতিৰ লগত মানে কান্ধৰ পৰা হাতৰ কাখলতি লকে যেটো জয়েন হৈ থাকে হেইটোৱে হৈছে আমাৰ আৰ্ম হোল গতিকে আৰ্ম হোলটো এটা কেনেকৈ লোৱা হয় হেতু মই আপোনালোকক দেখুৱাম গতিকে যিকোনো আপোনালোকৰ সিলাই কৰি থোৱা যেটো ব্লাউজ আছে সেই ব্লাউজটোৰ পৰা আপোনালোকে জোখটো ল'ব পাৰিব নিজৰ হক বা আনৰ কাৰণে যদি আপোনালোকে ব্লাউজ সিলাই তেতিয়া হলে আপোনালোকে এনেকুৱাকে পুৰণা ব্লাউজৰ পৰা আপোনালোকে আৰ্ম হোলৰ জোখটো সুন্দৰভাৱে ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকে গতিকে হেতুৱে মই আজি দেখুৱাম আপোনালোকক গতিকে যেটো ব্লাউজ আছে ব্লাউজটো ভালকৈ মিলি ল'ব তাৰ পিছত এনেকৈ আপোনালোকে কান্ধৰ ওপৰত টেপডাল সিধাকৈ ৰাখিব আৰু এইটো চাওক ইয়াতে মই দেখুৱাই দিছো একেবাৰে টেপটোৰ যেটো মূৰটো হেইটো ওপৰত ৰাখিব তাৰ পিছত তলৰ ফালে টেপটো সিধাকৈ ৰাখিব তাৰ পিছত এতিয়া চাওক যেতিয়া আপোনালোকে টেপডালেৰে জোখমাখ কৰিব ব্লাউজটো বেছি টানাটানি নকৰিব কাৰণ আমাৰ সঠিক জোখটো লাগিব আৰ্ম হোলৰ হেতুৰ কাৰণে আপোনালোকে এনেকুৱাকে টেপটো ৰাখি ল'ব তাৰ পিছত এতিয়া আমাৰ যেটো এই কাখলতিৰ যেটো অংশটো আছে এইখিনি আমাৰ কাখলতি পৰিব গতিকে এই কাখলতিৰ অংশটো কোনখিনিত শেষ হৈছে মানে কাখলতিৰ অংশটোৰ লগত টেপডালৰ কোনটো অংশত মানে লগ হৈছে হেতু চাই ল'ব এটা চাওক এনেকুৱাকে স্কেল পাত লৈ কেনে চালে বেছি সুবিধা হয় গতিকে এনেকুৱাকে আপোনালোকে স্কেল পাত ভালকৈ পাৰি ল'ব তাৰ পিছত আপোনালোকে চাব টেপডালৰ ওপৰত কোনখিনি অংশত বা কিমান ইঞ্চিত আপোনালোকৰ আৰ্ম হোলটো জোখটো ওলাইছে সঠিক জোখটো সো ইয়াতে ওলাইছে 6 গতিকে ইয়াতে মই 6 লৈছিলো সেই কাৰণে মোৰ ইয়াতে সিলাই কৰাৰ পিছতো 6 এ ওলাইছে গতিকে এনেকুৱাকে আপোনালোকে আৰ্ম হোলৰ যেটো জোখ হেতু আপোনালোকে এনেকুৱাকে উলাব পাৰিব ব্লাউজৰ ক্ষেত্ৰত ঠিক আছে গতিকে সেই কাৰণে মই এটা দেখুৱাই দিছো আৰু এই যেটো দেখিছে এইটো হৈছে শেপ দিয়া অংশটো আমি যেটো শেপ দিও 1 ইঞ্চি ৰাখি কেনে তাৰ পিছত যেটো আমি শেপ দিও হেতু হৈছে শেপ দিয়া অংশটো সেই কাৰণে ইয়াতে আপোনালোকে সুন্দৰভাৱে শেপটো দেখি আছে আৰু এইখিনিটো মই দেখুৱালো এইখিনি হৈছে আৰ্ম হোল বাকি এইখিনি হৈছে শেপ দিয়া অংশ আৰু হাতটো তাৰ পিছত লগোৱা হয় গতিকে এতিয়া চাওক মই আপোনালোকক ইয়াতে ভালকৈ দেখুৱাই দিছো জোখমাখটো কেনেকৈ লোৱা হয় ব্লাউজৰ জোখমাখটো এনে ওপৰকে মই দেখুৱাইছো কাৰণ ব্লাউজৰ যেটো জোখমাখ হেতু অলৰেডি বহুত কিটা ভিডিও মই বনাইছো কেনেকৈ সাইজ অনুসৰি লোৱা হয় জোখমাখ বিলাক গতিকে যিসকলে চোৱা নাই চাব আৰু ইয়াতে চাওক ব্লাউজৰ যেটো জোখ হেতু মই লৈছো ইয়াতে 2.5 লৈছো আৰু এইখিনি লৈছো 5.5 গতিকে এইখিনিটো জানিবই যিসকলে কাটিংটো আগৰ পৰাই চাই আছে মোৰ কাটিংৰ ভিডিওবোৰ তেওঁলোকে বুজি পাব আৰু যিসকলে নতুন তেওঁলোকে ভালকৈ চাই ল'ব কাটিংৰ ভিডিও কিটা তেতিয়া আপোনালোকে বুজি পাব এতিয়া চাওক মোৰ যেহেতু 6 ওলাইছিলে সেই কাৰণে এই কাপোৰখনত মই 6 এ লম গতিকে এনেকুৱাকে আপোনালোকে আমাৰ যেটো কান্ধৰ 5.5 ৰ যেটো অংশটো হেতুৰ লগত 6 ৰ পইণ্টছটো মিলাই ল'ব মানে দীঘলকে এনেকুৱাকে মিলাই ল'ব পইণ্টছ কিটা তাৰ পিছত এতিয়া আমি পঠালিকেও মিলাব লাগিব যেহেতু আমাৰ আৰ্ম হোল হয় গতিকে আমাৰ কান্ধ আৰু চেষ্টৰ আমাৰ যেটো জোখ হেতু মিলিব লাগিব সেই কাৰণে কানেক্ট হৈ থাকে কান্ধটো আৰু আমাৰ চেষ্টটো হেতুৰ কাৰণে আমি জোখটো ল'ব লাগিব আৰু চেষ্টৰ জোখটো আমি প্ৰথমতে লৈ ল'ব লাগিব
গতিকে এইটো মই এনে জাষ্ট আপোনালোকক দেখাবৰ কাৰণে 40 সাইজৰ জোখটো লৈ দেখুৱাইছো 40 সাইজৰ জোখটো যদি লওঁ তেনেহলে 4 ভাগৰ 1 অংশ কৰিলে আমাৰ 10 হ'ব গতিকে মই 10ত দাগ এটা দি লম তাৰপিছত এক্সট্ৰা আপোনালোকে 1.5 ইঞ্চিও ৰাখিব পাৰে 1 ইঞ্চিও ৰাখিব পাৰে সেইটো আপোনালোকৰ নিজৰ কথা গতিকে ইয়াতে মই এনে জাষ্ট আপোনালোকক বুজাবৰ কাৰণে 1 ইঞ্চি ৰাখি দেখুৱাইছো ইয়াতে মই কোনো ধৰণৰ কাটিং নকৰো জাষ্ট আপোনালোকক জোখ মাকটো দেখুৱাবৰ কাৰণে ইয়াতে মই এনে নৰমাল জোখ এটা লৈ দেখুৱাইছো গতিকে আপোনালোকৰ নিজৰ সাইজ অনুসৰি যিমান সাইজ হয় হেমতে আপোনালোকে জোখটো লৈ ল'ব ঠিক আছে মই ইয়াতে 40 হে দেখুৱাইছো আপোনালোকৰ যদি বেলেগ সাইজ লাগে তেনেহলে ভিডিও আছে আপোনালোকৰ স্ক্ৰিনত দেখুৱাই দিছো আপোনালোকে চাই ল'ব সেই ভিডিও কিটা সাইজ অনুসৰি দিয়া আছে এতিয়া চাওক এই যেটো দেখিছে পইণ্টছটো ইয়াতে টেপডাল ৰাখিব তাৰ পিছত আমাৰ যেহেতু শেপ দিব লাগিব হেতুৰ কাৰণে আমি ল'ব লাগিব 1 ইঞ্চি গতিকে এইটো ফ্ৰন্ট সাইডৰ কাৰণে আপোনালোকে 1 ইঞ্চি ল'ব যেহেতু আমাৰ এইটো দুটা অংশ আমি বনাব লাগিব এই যেটো মই দেখুৱালো আপোনালোকক বনাই জোখ মাখ লোৱা এইটো মানে ফ্ৰন্ট সাইডৰ কাৰণে আৰু বেক সাইডৰ কাৰণে আমি বনাব লাগিব গতিকে নতুন বিলাকে চাগে বুজি পোৱা নাই কিন্তু ভিডিওটো চালে আপোনালোকে বুজি পাব গতিকে বেক সাইডৰ কাৰণে মানে পিঠিৰ সাইডত যেটা আমি কাটিংটো কৰো আৰ্ম হলৰ হেতুত কাৰণে আমি 1.5 লওঁ আৰু এই ফ্ৰন্ট সাইডৰ কাৰণে 1 ইঞ্চি লওঁ গতিকে আপোনালোকে চাই ল'ব ভিডিওটো এতিয়া চাওক এনেকৈ মই শেপটো দি দিলো এই যেটা শেপটো দিয়া হৈ যাব এইখিনি হৈছে আমাৰ আৰ্ম হল গতিকে বুজাত যিসকল অসুবিধা হৈ আছিল হেতু মই দেখুৱাই দিছো গতিকে একেই হয় একো অসুবিধা নহয় যেনেকুৱা আপোনালোকে ব্লাউজটো দেখিছে হেমতে আপোনালোকে জোখ লৈ সুন্দৰভাৱে সিলাইটো কৰিব পাৰিব কেৱল আপোনালোকৰ জোখ মাখ লোৱা পদ্ধতিটো ভালকৈ সঠিক জোখটো ললেহে আপোনালোকে কাটিংটো সঠিকভাৱে কৰিব পাৰিব আৰু কাটিংটো সঠিক হলে আপোনালোকৰ যেটো সিলাই সেই সিলাইটো সঠিকভাৱে হ'ব যাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ব্লাউজৰ সমস্যাবোৰ নাথাকে গতিকে মেইন হৈছে জোখ মাখ তাৰ পিছত হৈছে কাটিংটো গতিকে আপোনালোকে কাটিংটো মানে ভালকৈ বুজাত মানে বুজি ল'ব যাতে আপোনালোকৰ কোনো ধৰণৰ মানে খেলিমেলি নহয় জোখ মাখ লোৱাত আৰু কাপোৰটো যাতে বেয়া নহয় হেতুৰ কাৰণে আপোনালোকে জোখটো ভালকৈ বুজি ল'ব আৰু চাওক ইয়াতে মই যেটো দেখুৱাইছো হেতু ব্লাউজৰ কাৰণে দেখুৱাইছো এইটো নহয় যে মানে 6 লৈছো বুলিকে গুটেই গিটাতে মানে ধৰক এটা টপ এটা সিলালেও বা শার্ট এখন সিলালেও লেডিজ শার্ট এখন সিলালেও সবতে 6 ল'ব লাগিব হেতু কোনো কথা নহয় শার্টৰ ক্ষেত্ৰত জোখ মাখটো বেলেগ হৈ যাব হেতু মই যেটা শার্টৰ লেডিজ শার্ট যেটা মই কাটিং কৰি সিলাই কৰা দেখুৱাম হেতু মই তাতে আপোনালোকক কম মানে কিমান ল'ব লাগে বা টপ এখন যদি সিলাই তেতিয়া টপটোৰ ক্ষেত্ৰটো বেলেগ হ'ব কাৰণ টপটো সৰু ছোৱালীও পিন্ধে বা গাভৰু তেনেকুৱা ছোৱালীবিলাকও পিন্ধে গতিকে সেই সকলৰ ক্ষেত্ৰত জোখ মাখবোৰ বেলেগ হ'ব আৰু ইয়াতে ব্লাউজৰ ক্ষেত্ৰটো মই এটা কথা ক'ব বিচাৰিছো ইয়াতে 28 ৰ পৰা 40 সাইজলৈকে আপোনালোকে সকলোৰে সাইজৰ কাৰণে 6 ল'ব পাৰে কোনো প্ৰবলেম নহয় কিন্তু যদি 40 সাইজতকে যদি অলপ সাইজটো বেছি হৈ যায় মানে চেষ্টৰ সাইজটো বেছি হয় তেনেহলে তেতিয়া আপোনালোকে 7 ল'ব পাৰিব 7 ল'লে তেতিয়া ঠিকই হ'ব মানে কোনো প্ৰবলেম নহয় টাইট হোৱাৰ সমস্যাটো নাথাকে যদি কোনোবাই 6 লৈছে কিন্তু 6 লোৱাৰ পিছতো যদি ভাবিছে যে কাখলতিটো বহুত টাইট হৈ আছে বুলি তেনেহলে আপোনালোকে 1 ইঞ্চি বঢ়াই দিব পাৰে মানে 7 কৰি দিব পাৰে 6 ৰ ঠাইত 7 আপোনালোকে কৰি দিব পাৰে তেতিয়া 7 কৰিলে আপোনালোকৰ যেটো টাইট হোৱা সমস্যা কাখলতি টাইট হোৱা যেটো সমস্যা হেতু আপোনালোকৰ নাথাকে গতিকে সেইখিনি মই আজি আপোনালোকৰ ভিডিওটোৰ মাধ্যমেদি বুজাই দিছো কথাটো যাতে আপোনালোকে ভালকৈ বুজি পায় অলৰেডি মই এনেও ভিডিও দিছোৱে আৰ্ম হলৰ ওপৰত গতিকে চোৱা নাই যদি চাব পাৰিব ভিডিও কিটা প্লেলিষ্টত আছে গতিকে চাই ল'ব আপোনালোকে আৰু ইটো ইমানো টান বস্তু নহয় যে বুজাত অসুবিধা বুলি হেতু একো টান নহয় যি সকলে ব্লাউজৰ কাটিংবোৰ চোৱা নাই তেওঁলোকৰ কাৰণে অলপ টান হ'ব পাৰে বুজি পোৱাত গতিকে আপোনালোকে এই ভিডিওটো চোৱাৰ আগতে আপোনালোকে প্ৰথমতে মোৰ যিবিলাক ব্লাউজৰ কাটিং ভিডিও হেকিটা আগত চাই লওক হেবিলাক বুজি লওক তাৰ পিছতহে আপোনালোকে এই ভিডিওটো চাব নহলে কিন্তু একো বুজি নাপাব হেতুৰ কাৰণে আপোনালোকক মই ভালকৈ কৈ দিছো গতিকে সেই ব্লাউজৰ কাটিং ভিডিও বিলাক যেটো দিয়া আছে হেতু চাই লওক তাৰ পিছত আপোনালোকে এই ভিডিওটো চাব তেতিয়া আপোনালোকে বুজি পাব আৰু পুৰণা ব্লাউজৰ পৰাও কেনেকৈ জোখ লৈ কাটা হয় তাতে সুন্দৰভাৱে মই দেখুৱাই দিছো যদি হেনেকুৱা কোনবা যদি সিলাব বিচাৰিছে পুৰণা ব্লাউজৰ পৰা জোখ লৈ যদি নতুন ব্লাউজ সিলাব বিচাৰিছে হেতুৰ ভিডিও আছে আপোনালোকে চালে গম পাই যাব ঠিক আছে গতিকে আজিৰ ভিডিওটোত মোৰ এইখিনি আছিল ক'বলগীয়া নাজানো কিমানখিনি আপোনালোকে বুজি পাইছে যদি বুজি পাইছে তেনেহলে কমেন্টছত জনাব ভিডিওটো কেনেকুৱা পালে আৰু যদি আপোনালোকৰ কিবা বুজাত অসুবিধা হৈছে বা আপোনালোকৰ কিবা ৰিকুৱেষ্ট আছে যদি আছে তেনেহলে মোক ক'ব পাৰে মই আপোনালোকৰ ৰিকুৱেষ্ট অনুযায়ী ভিডিওবোৰ বনাবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিওটোত মোৰ দেখুৱাবলগীয়া এইখিনি আছিল আগন্তুক দিনত মই কাটিং সম্বন্ধীয় বিভিন্ন ভিডিও আপোনালোকৰ মাজত লৈ আহিম গতিকে আজি ভিডিওটো মোৰ সামৰিবৰ সময় হৈছে আজিলৈ ইমানে ধন্যবাদ